নমস্কাৰ, মই অসমবাসী ৰাইজ। মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে দুৰ্গাৰ পূজা শুভকামনা যাচিলোঁ দেই। আৰু আপোনালোকৰ খবৰ নিশ্চয় ভাল যায়, কিয়নো ভাল নহ'ব। দুৰ্গা পূজা চলি আছে, সকলোৱে পূজাৰ চোৱাত ব্যস্ত চাগে। আৰু মই আহি এয়া নবৌহঁতৰ ঘৰ পাই গ'লোহি। আৰু এইফালে চাওক, আমাৰ বেটা মনটো ইমানে মানে একদম পূজালৈ যাবলৈ উৎপাত লগাই আছিলে। অলপমান দেৰি হোৱাৰ কাৰণে মনটো মৰি আছে। আৰু ভাবিলোঁ দেৰি হোৱাৰ কাৰণে চেল্ফি মাৰিলোঁ দেই। চেল্ফি একবি ধুনীয়াকৈ মাৰি লৈছোঁ এয়া। আৰু চেল্ফি মাৰি হৈ গ'ল। আৰু আমি আহি গ'লোঁ পূজাৰ। ৰাস্তাত দেখিছেনে মানুহ ইমান। আৰু যিহেতু ঠাণ্ডামীয়া বতৰটো যে, সেইকাৰণে মোৰ গাত হিম পৰিলে মানে মোৰ মাতটো ভাঙি যায় দেই। আৰু সেইকাৰণে মোৰ মাতটো আজি ভাঙি গ'ল। ঠাণ্ডা বতৰত ওলাই আহিছোঁ যে। আৰু এইফালে চাওক, মানুহবিলাক একদম কিমান মানুহ আহি আছে দেই পূজা চাই। আমি আকৌ গৈছোঁহে পূজা চাবলৈ। আৰু এনেকৈ ৰাস্তাটোত আহি আছোঁ। এইফালে চাওক, একদম দোকানবিলাক খুলি থৈছে। আৰু এইফালে চাওক, পূজাৰ পাই গ'লোহি। আৰু কিমান মানুহ চাওকচোন, কিমান মানুহ বাবা। একদম কেনি নেযাম লাগিছে দেই। চাই থৈ যাবলৈ জেগা অকণ নাই মানে, এনেকুৱা মানুহ। আৰু এইফালে চাওকচোন, এইফালে আকৌ নাচ গান চলি আছে দেই। কিয়নো আমাৰ ইয়াত দুৰ্গা পূজাত হ'লে নাচ গান পাতে, প্ৰতিযোগিতা পাতে। আৰু এইফালে চলি আছে। আৰু এইফালে চাওক, একদম মানুহবিলাকে পূজা কৰাত ব্যস্ত। এনেকৈয়ে পূজা কৰি আছে মানুহবিলাক। আৰু আমি আহিলোঁ দেৱী মাৰ দৰ্শন কৰিবলৈ। আৰু যিহেতু পূজা চাবলৈ আহিছোঁ, দৰ্শন কৰি যাওঁ বুলি সেইকাৰণে গৈ আছোঁ। ইমান ধুনীয়া বেলুনখিনি দেই। যিহেতু সৰু কথা মনত পৰি গ'ল, কিয়নো আমি সৰু হৈ থাকোঁতে এনেকৈ বেলুন এটা লৈ ঘৰলৈ পূজা চাই আহিছিলোঁ। আৰু আজি বহুত বছৰ মূৰত আহিছোঁ দেই। কেইবাবছৰ মূৰত পূজা চাবলৈ আহিছোঁ আজি। কিয়নো বেটাই পূজালৈ আহিবলৈ আমনি কৰি আছিলে যে, সেইকাৰণে তাক লৈ আহিলোঁ। আৰু এয়া চাওক, আমি দেৱী মাৰ দৰ্শন কৰিলোঁ। আৰু চবে মোবাইলত চেল্ফি মৰা লাগিছে, ময়ো মাৰিলোঁ দেই। আৰু এইফালে চাওক, পূজা কৰাত ব্যস্ত মানুহবিলাক। কিয়নো পূজালৈ আহিলে সকলোৱে বস্তু ল'ব বিচাৰে যে, সেইকাৰণে সকলোকে চাওক পূজা কৰিছে। কিমান মানুহ, একদম বস্তু চাবলৈ মানে জেগা নাই ক'ব লাগিব এতিয়া মানুহৰ পৰা। আৰু এইফালে চাওক, কি ধুনীয়া বেলুন। আৰু এয়া চাওক, কি বস্তু, কেনেকুৱা বস্তু। ঢেৰ বস্তু আছে, কিন্তু কোনটো ল'ম কোনটো নল'মহে লাগিছে। আৰু সেনেকৈয়ে আগতীয়াকৈ বস্তুখিনি চাই লৈছোঁ ক'ত কিনো আছে বুলি। এয়া লাহে চাই ল'লোঁ। আৰু এইফালে চাওক, বা গাড়ী পিষ্টল কি চাব। চৰ্দি লাগিছে দেই, মাতটো ভাঙি গৈছে সেইকাৰণে। আৰু এইফালে চাওক, কেনেকুৱা মানুহ। এয়া চবে বস্তু। আৰু মই এটা কৰি ল'লোঁ চাওক, কুকুৰটো ইমান মম লগা। সেইকাৰণে এটা চুমা খাই দিলোঁ। চুমা এটা খাই দিলোঁ, ইমান মৰম লগা আছিলে কুকুৰটো। সেইকাৰণে আৰু ধুনীয়াকৈ এনেকৈ লৈ ল'লোঁ চাওক। চুবলৈ মানে কোমল লাগিছে যে, সেইকাৰণে মৰম লগা। আৰু এইফালে মই বেটালৈ এখন গাড়ী ল'লোঁ। ৰিমট লগা গাড়ী দেই। আৰু আমাৰ বেটাই পিষ্টল এটা ল'লে, এইটো পিষ্টল। আৰু সেইকেইটাকে তাক লৈ দিলোঁ। আৰু
আৰু মই মোৰ কাৰণে এটা বেগ ল'লোঁ, কিয়নো মোৰ বেগকেইটাৰ হুককেইটাৰ ছিগি গ'ল যে, সেইকাৰণে নতুন হৈ থাকিলেও ল'ব নোৱাৰি। আৰু মই ভাবিলোঁ মোলৈ বেগ এটাকে লওঁ, সেইকাৰণে যিহেতু মোবাইল গাঁৱলৈ গ'লে বা মোবাইল থ'ব লাগে যে, সেইকাৰণে মই বেগটো লৈ ল'লোঁ। আৰু বেগটো লৈ এতিয়া আহি আছোঁ, কিয়নো এইফালে নাচ গান চলি আছে, একদম মনটো উখল মাখল লাগি আছে নাচ গান চলি আছে। সেইকাৰণে ভাবিলোঁ অলপমান চাই দিওঁ আৰু আহি গ'লোঁ নাচ গানৰ ওচৰলৈ। আহি আছোঁ দেই, আৰু এইয়া চাওক লাহে লাহে আহি আছোঁ। আৰু এইফালে গাড়ীখন ৰাখিছে দেই, গাড়ী এখন। বেটাই মই দুইটা আহিলোঁ, বন্ধুহেঁতখন কেনিবা গ'ল। আৰু এইফালে চাওক, এইফালে নাচ গান চলি আছে, কি ধুনীয়াকৈ নাচিছে। তাত কিন্তু সকলো প্ৰতিযোগিতা সকলোৱে পতা হয়, সকলো প্ৰতিযোগিতা পতা হয়, সকলো কছাৰী, মিচিং, অসমীয়া আৰু বাংলা, নেপালী ক'বলৈ নাই, সকলোৱে ডান্স কৰিব দিয়া হয় দেই। আৰু এইফালে চাওক মই আহি গ'লোঁ চাই পিনে, কিয়নো নবৌহঁত কেনি গ'লগৈ, অলপ আঁতৰি গুচি গ'ল মই বেগটো ল'ব যাওঁতে, সেইকাৰণে নবৌহঁতক বিচাৰি এইফালে আহি গ'লোঁ। আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া বেলুনকেইটা দেখি আপোনালোকলৈ বুলি এটা মৰম লগা বেলুন লওঁ বুলি আহিলোঁ দেই। এইফালে চাওক মই বেলুন এটা ল'বলৈ আহি গ'লোঁ। আৰু সকলো মোৰ বন্ধু বান্ধৱীলৈ ইয়াত চাওক লভ বেলুন এটা আপোনালোকলৈ বুলি ল'লোঁ দেই। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কৰিব যাতে মই অলপ ভালকৈ ভিডিঅ'বিলাক বনাব পাৰোঁ। এয়া চাওক আপোনালোকলৈ বুলি এটা লভ বেলুন ল'লোঁ। আৰু এইফালে চাওক আমি হোটেলত আহি গ'লোঁ। এয়া চাওক আমাৰ বেটাই বোলে ঘুগুনি খায়, সেইকাৰণে ভাবিলোঁ ঘুগুনিকে খাম। আৰু এয়া চাওক আহি গ'ল আমাৰ ঘুগুনি। এইফালে চাওকচোন নাচি আছে, যিহেতু অলপ দূৰৰ পৰা দেখাইছোঁ দেই। এতিয়া লাহে লাহে ওচৰলৈ আহি আছোঁ, আৰু চাওক ইমান ধুনীয়াকৈ নাচিছে, একদম সকলোৱে ভিডিঅ' কৰিছে দেই। চাওক এইফালে দেখিছে নহয়। আৰু এইয়া ওচৰ পাই গ'লোহি, নাচি আছে, আৰু চাওক কি ধুনীয়াকৈ নাচিছে দেই ইফালে একদম মজাকৈ। আৰু ভণ্টিজনীয়ে ইমান ধুনীয়াকৈ নাচিছে, সেইকাৰণে বোলো অলপ ভালকৈ আপোনালোকক দেখাই দিওঁ। ইয়াত নহয়নে বাৰু, ইমান সুন্দৰকৈ নাচি আছে। আৰু অকল অসমীয়া বুলিয়ে নহয়, সকলো ভাষা প্ৰদৰ্শন কৰিব পাৰে। আৰু হিন্দী, নেপালী, বড়ো, মিচিং, কছাৰী ক'বলৈ নাই, সকলোৱে নাচিছে। প্ৰতিটো জাতীয় বা প্ৰতিটো গানৰে এটা এটাকৈ দিয়া হৈছে, আৰু সকলো এনেকৈ ধুনীয়াকৈ নাচিছে দেই। আৰু ভণ্টিজনীও এনেকৈ নাচি আছে। আৰু এইফালে চাওক মিচিং গানত এটা সৰু কণমানি ভণ্টিজনী চাওক ধুনীয়াকৈ নাচিছে। আৰু এনেকৈয়ে ভণ্টিহঁতলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, কিয়নো ভালকৈ যেন আৰু ধুনীয়াকৈ নাচিব পৰা হয়, অলপ যেন আগুৱাই যাব পাৰে, সেয়া কামনা কৰিছোঁ মই। আৰু আপোনালোকেও যাতে কৰিব দেই ধুনীয়াকৈ, আৰু অলপ যাতে আগবাঢ়ি যাব পাৰে। এনেকৈ আমি নাচ চাই আছিলোঁ, আৰু যিহেতু ঘৰলৈ যাবলৈ হৈছে, আৰু সেইকাৰণে ভাবিলোঁ অলপ চাই আৰু যামগৈ। আৰু এতিয়া ইমান ধুনীয়াকৈ তাই নাচিছে চাওকচোন, ইমান কণমানিজনী ধুনীয়াকৈ নাচিছে নহয়নে বাৰু, একদম মৰম লাগি গৈছে দেই। তাই মিচিং গানতে নাচি আছে, কি ধুনীয়াকৈ অলপ বুজি নাপালোঁ, কিন্তু মৰম লাগিছে তাইলৈ, কিয়নো ইমান সৰু ছোৱালীবিলাক এনেকৈ ধুনীয়াকৈ নাচি থাকিলে এনেই মৰম লাগে নহয়নে বাৰু। আৰু যিহেতু আমাৰ ঘৰলৈ যাবলৈ টাইম হৈ গ'ল, আজিলৈ বাই বাই। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আপোনালোকে আৰু মৰম আৰু আশীৰ্বাদ কৰিব, যাতে মই অকণমান ভালকৈ আগুৱাই যাব পাৰোঁ বা ভালকৈ ভিডিঅ'বিলাক বনাব পাৰোঁ। আপোনালোকলৈ ধন্যবাদ।